হেল্ল' বন্ধুসকল, আজি মই আপোনালোকৰ আগত JBLৰ Flip 3 পৰ্টেবল ব্লুটুথ স্পীকাৰ এটাৰ আনবক্সিং কৰিব ওলাইছোঁ। মই এইটো নেটত অৰ্ডাৰ দিছিলোঁ, যোৱাকালি আহি পাইছে। JBLৰ প্ৰডাক্ট হয়। আহক আমি এতিয়া ইয়াক আনবক্সিং কৰোঁ। এখন ফেষ্টিভ ফটো, ধুনীয়া ফটো দিয়া আছে। আহক ভিতৰত আমি প্ৰডাক্টটো চাওঁ। কোৱা হয় JBLৰ প্ৰডাক্টবিলাকৰ চাউণ্ড কোৱালিটি ভাল, ইয়াৰ বেছ ভাল, সেই গতিকে JBLৰ প্ৰডাক্ট আজিকালি মাৰ্কেটত ভালদৰে চলিছে। এইটোৱে সেই স্পীকাৰটো JBLৰ লগো আছে ইয়াতে। স্পীকাৰটো আমি উলিয়াইছোঁ। ইয়াৰ MRP আছিল আপোনাৰ, MRP দেখুৱাই লওঁ। MRP আছিল আপোনাৰ 9,999 টকা, 9,999 টকা। কিন্তু মই কিনিছোঁ আপোনাৰ ফ্লিপকাৰ্টৰ থ্ৰুৱেদি 6,400 টকাত, বিগ বিলিয়ন ডে যেতিয়া চলি আছিল সেই টাইমত। এইডাল আপোনাৰ কেবুল দিছে চাৰ্জৰ কাৰণে। আহক আমি এতিয়া স্পীকাৰটো চাওঁ। এইটো প্লাছ মাইনাছ হ'ব চাউণ্ডৰ, এইটো ব্লুটুথ। এডাল ৰছী দিছে, ধুনীয়াকৈ ওলমাই লৈ যাব পৰাকৈ ৰছী এডালো দিছে। আচ্ছা, এইটো চাউণ্ড, এইটো চাৰ্জাৰ পিন হয়। এইটো স্পীকাৰৰ এটা পিন দিয়া আছে। এইকেইটা কিহৰ লাইট? এই লাইটকেইটা আপোনাৰ, এইকেইটা আপোনাৰ এই ইণ্ডিকেটৰকেইটা আপোনাৰ বেটাৰী আপ ডাউন ইণ্ডিকেটৰ হ'ব চাগে। এইটো আপোনাৰ বৰষুণৰ পানীত পৰিলেও বা আপোনাৰ টেপৰ পানীত পৰিলেও নিতিতে, ধুনীয়াকৈ ইয়াত ইনষ্ট্ৰাকশ্যন দিয়া আছে। বৰষুণৰ পানীত ডেমেজ নহয় ফিজিকেলি, এনেকৈ পানী পৰিলে ফিজিকেলি ডেমেজ নহয়। ইয়াৰ চাউণ্ড কোৱালিটি ভাল। আমি এতিয়া ইয়াৰ চাউণ্ডটো টেষ্ট কৰি চাম। আহক আমি ইয়াক এতিয়া অন কৰি চাওঁ আৰু ইয়াৰ চাউণ্ড কোৱালিটি টেষ্ট কৰোঁ। এইটো অন হৈ গৈছে। ইয়াৰ ধুনীয়া এটা চাউণ্ড আহিছে। এতিয়া আমি ইয়াক ব্লুটুথত কানেক্ট কৰি গান বজাই চাম। ধুনীয়া চাউণ্ড আছে ইয়াৰ, বেছ শুনিছে আপোনালোকে। এইকেইটা লৰিছে ধুনীয়া ধৰণে। ধুনীয়া বেছ কোৱালিটি হয় JBLৰ প্ৰডাক্ট। ধুনীয়া। আচ্ছা, পুৱাতি আহিব তেহে লাগিব মজাতি মজাতি লৰালি ধেমালি। আচ্ছা, ইয়াক আমি বন্ধ কৰি দিওঁ এতিয়া। চাউণ্ড কোৱালিটি বিৰাট ধুনীয়া পালোঁ, বেছ বিৰাট ধুনীয়া। অফ কৰি দিলোঁ। আচ্ছা, অফ কৰিলোঁ। গান বজাই ভালে পালোঁ, আপোনালোকেও নিশ্চয় ভালে পালে। বন্ধুসকল, আজিলৈ সামৰিছোঁ। আমি আনবক্সিং কৰিলোঁ JBLৰ Flip 3, JBLৰ Flip 4ও আছে। আপোনালোকে প্ৰডাক্টবিলাক চাব পাৰে, ভাল হয়। মই এটা লৈছোঁ, গতিকে মই আনবক্সিং কৰিলোঁ। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে, শ্বেয়াৰ কৰিব, লাইক কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।